নমস্কাৰ সকলোকে নিতুল অনিমা চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। এয়া মই ৰাতিপুৱাই উঠি দেখোঁ ধুনীয়াকৈ বৰষুণ দি আছে। ধুনীয়াকৈ এইকাৰণে কৈছোঁ কিয়নো আজি বহু দিনৰ মূৰত বৰষুণ দিছে আৰু বৰষুণ মোৰ খুবেই প্ৰিয়, গতিকে ৰাতিপুৱাই এনেদৰে কেপচাৰ কৰিছোঁ দৃশ্যখিনি। এইফালে মানুহজনে হেনো আজি ভেন্দি ভুজিয়া টাইপত ভাজি খায়। আগতেই নিজেই কাটি দিছে, ময়ে বনাম বাৰু ব্ৰেকফাষ্টৰ কাৰণে। এয়া ভাজি কাটি আছে পূৰা স্পীডত, এনেদৰে কিন্তু মই কাটিব নোৱাৰোঁ। বৰষুণৰ বতৰ বুলি বোলো আজি পকৰাই খাওঁ আৰু পূৰা মই গৈ আছোঁ পিঁয়াজ আনিবলৈ বুলি। পিঁয়াজ নাছিলে ঘৰত এভেইলেবল, গতিকে আনিবলৈ বুলি গৈ আছোঁ আৰু যাওঁতেও এনেদৰে কেপচাৰ কৰিছোঁ। বৰষুণ মোৰ গাত পৰিছে, মই বিৰাটেই ভাল পাওঁ বৰষুণত তিতি। এয়া পূৰা ফূৰ্তি আৰু। এয়া পিঁয়াজ আনিলোঁ, মানুহজনক ক'লোঁ তুমি স্পীডত কাটিব পাৰা, গতিকে তুমিয়ে কাটি দিয়া। এনেদৰে কাটি দিছে ধুনীয়াকৈ। মোৰ বহুত টাইম লাগে কাটোতে, গতিকে তেওঁৱে কাটি দিছে। ৰেইনী ছিজন ফুলাৰী পকৰা গাখীৰ চাহৰ লগত ধুনীয়াকৈ বাৰান্দাত বহি খোৱাৰ মজাই বেলেগ, আমেজেই সুকীয়া। গতিকে আজি আমিও তেনেদৰে খাম বুলি ভাবিছোঁ আৰু। এইফালে পিঁয়াজ কাটিছে, ইমান সৰহকৈ নবনাওঁ, অলপকৈ বনাম কিয়নো ব্ৰেকফাষ্ট অলৰেডি আমাৰ হৈয়ে গৈছে। তথাপিও বৰষুণটো অলপ জোৰকৈ অহায় এনেদৰে খাবলৈ মন গ'ল, গতিকে অলপ বনাই দিওঁ। এয়া পিঁয়াজ সেইফালে কাটি আছে আৰু এইফালে মই ল'বলৈ আহিছোঁ নৰসিংহৰ পাত। এইডাল আমাৰ গছ, বিৰাটেই ডাঙৰ গছডাল নৰসিংহৰ, গতিকে পাতখিনি মই নিবলৈ আহিছোঁ। এয়া নৰসিংহবোৰৰ পৰা ফুল ওলাইছে আৰু মই ফুল পাত আটাইখিনি দি দিম পিঁয়াজৰ লগত। চাই থাকক কেনেদৰে আমাৰ আজিৰ ৰেচিপি বুলিয়ে ক'লোঁ, কেনেদৰে বনাওঁ। নৰসিংহ পাতৰ সৈতে মই আলু দিম, কিন্তু আলুটো মই পাহৰি গৈছিলোঁ আগতীয়াকৈ কাটিবলৈ বুলি। এয়া মই দিলোঁ বেচন 1 কাপ আৰু আটা দিলোঁ 1 কাপ। এয়া আলুটো এতিয়া লৈছোঁ, এতিয়া মনত পৰাত আলুটো কাটিবলৈ লৈছোঁ। এটা ডাঙৰ আলু লৈছোঁ আৰু আলুটো মই কদ্দু চাইজত কাটিম এনেদৰে। এইফালে কেৰাহীটো বহাই দিছোঁ তেলখিনি গৰম হ'বলৈ বুলি আগতীয়াকৈ। আৰু এইফালে মই ইয়াতে সোৱাদ অনুসৰি নিমখ, হালধি, ধনিয়া গুড়ি, জিৰা গুড়ি আৰু জলকীয়া গুড়ি দিম, বেলেগ আন একো নিদিওঁ। এয়া আটাইখিনি এনেদৰে মছলা দি ধুনীয়াকৈ সানি ল'ম। আৰু এইফালে অলপ অলপ পানীৰে সৈতে এনেদৰে মিক্স আপ কৰিছোঁ বস্তুখিনি। ভালদৰে সানি 5 মিনিটমান সময়ৰ বাবে থৈ দিম আৰু তাৰ পিছতে বনোৱাৰ পাল আহিব, গতিকে চাই থাকিব। এইফালে তেলখিনি পূৰা গৰম হৈ আহিছে, গতিকে মই দি দিলোঁ। এয়া আলু পিঁয়াজৰ পকৰা বুলি ক'লে হ'ব, লগতে নৰসিংহ পাতো দিছোঁ। বৰষুণৰ বতৰত এনেদৰে খাবলৈ বৰ ভাল লাগে, আমি প্ৰায়ে খায়ে থাকোঁ এনেদৰে। পকৰাকেইটা মই ধুনীয়া এটা হালধীয়া কালাৰ অহালৈকে ভাজিম, মচমচীয়া হ'ব, তেতিয়া খাবলৈও টেষ্ট লাগিব। বিশেষকৈ গাখীৰ চাহৰ লগত খাবলৈ বেছি জুতি। গতিকে এয়া দেখিছে হৈ গৈছে মোৰ পকৰা ৰেডি খাবলৈ বুলি।
ইমান লং ভিডিঅ' নকৰোঁ, কিয়নো শ্বৰ্ট ভিডিঅ'বিলাকেই চাবলৈ মানুহে বেয়া পায়। গতিকে আজিলৈ ইমানেই আৰু, পিছলৈ অন্য এটা ভিডিঅ'ৰে লগ পোৱাৰ আশাৰে আপোনালোক সকলোলৈ ধন্যবাদ। আৰু ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব।